নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বহাট লাইভৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বন্ধুসকল, এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত এতিয়াও CBI ক্ষিপ্ৰগতিত আগবঢ়াইছে, কিন্তু তাৰ মাজতেই আহি পৰিছে এটা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে CIDয়ে কিয় তদন্ত কৰিব নোৱাৰিলে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ, ৰহস্যজনক মৃত্যুৰ। কাৰণ CIDয়ে বহু গাফিলতি কৰিছিল। গাফিলতি কৰাৰ বাবে CBIক দিব লগা হ'ল এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ। চাওক, CIDয়ে যেতিয়া তদন্ত কৰিছিল এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ, ৰহস্যজনক মৃত্যুৰ, তেতিয়া কৰিছিল কি? যেতিয়া আৰক্ষীৰ প্ৰতিবেদনত নাম দাখিল কৰিবলগীয়া হৈছিল, জোনমণিৰ মাতৃয়ে যেতিয়া এখন এজাহাৰ দিছিল, তাত স্পষ্টভাৱে উল্লেখ আছিল যে লীনা দলেৰ নাম, লগতে আভাজ্যোতি ৰাভাৰ নাম, কেইবাগৰাকী আৰক্ষী বিষয়াৰ নাম লগতে। কিন্তু যেতিয়া আৰক্ষীৰ প্ৰতিবেদন চালে, কিন্তু তাত আভাজ্যোতি ৰাভাৰ নাম নাই, লগতে লীনা দলেৰো নাম নাই, আৰু যাৰ যাৰ নাম দিছিল আৰক্ষী বিষয়াৰ সকলোৰে নাম তাত নাইকিয়া হ'ল। মেইন কথাটো এইটোৱে যে CIDয়ে যেতিয়া তদন্ত কৰিছিল, সকলোকে বচাব বিচাৰিছিল আৰু জোনমণিৰ ঘটনাটো ইমানতে সমাপ্ত কৰিব বিচাৰিছিল। তাৰপিছত দ্বিতীয়টো গুৰুত্বপূৰ্ণ বিষয় হ'ল যে সুমিত পালক কিয় এৰি দিলে CID দলটোৱে, কিয় জামিন লৈ বেল লৈ তেখেতে উত্তৰ প্ৰদেশ পালেগৈ, তেখেতক কিয় জেৰা নকৰিলে? তেখেতে যিহেতু খুন্দিয়াইছিল ট্ৰাকখনেৰে, তেখেতক কিয় সোধ-পোছ নকৰিলে, কিয় জেৰা নকৰিলে তেখেতক? এইটো এটা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু তেখেতৰ মাতৃয়ে কিছু ভাষ্য আগবঢ়াইছে, শুনক। তাইও ছোৱালী মানুহ, তাইৰো বিয়া বাৰু হ'ম বুলি মনত আশা আছিল, ঘৰখন সজাম বুলি আশা আছিল। দাদাই বেমাৰী, মই ঘৰখন চাম, মোৰ ঘৰে মাতিয়ে ছোৱালী চাকৰি আছে, এটা ল'ৰা পালোঁ হয় তাইক, যিকোনো দুখীয়া ল'ৰা হ'লেও মই তাইক ঘৰখনত চমজাই দিলোঁ হয়, খাওঁ বাবা কৰি ধৰি কেনে। কিন্তু নহ'ল, মনৰ আশা মনতেই গ'ল। এতিয়া মোৰ ভাত পানী তলক